Hi everyone, it's me Georgia. তো আজি আকৌ ওলালোঁ এখন শ্বৰ্ট ফিল্মৰ শ্বুট আছে এতিয়া। তো এতিয়া আমি সেই শ্বুটত যাম। শ্বুট হ'ব কাহিলীপাৰাৰ পেট্ৰল পাম্পৰ ওচৰত, গতিকে যিমান পাৰোঁ দেখুৱাই যাম, চাই থাকিব। কেনেকুৱা লাগিছে আজি শ্বুটিঙত আহি? ভাল লাগিছে। ভাল লাগিছে নেকি? ভাল নতুন মানুহ আহিছে আজি আমাৰ দেউতা, ভাল লাগিছে। বাপৰে, হিমাংশু দা কৈ দিয়া কিবা। এই আমাৰ এখন নতুন ছবি আহি আছে, জয়হীন, ৰাইন' ফিল্মছত চাবলৈ পাব। জৰ্জিয়াই এটা সুন্দৰ কেৰেক্টাৰত অভিনয় কৰি আছে। একচুৱেলি জৰ্জিয়া মানে কিডনেপ হয়, তাইৰ পৰা আৰম্ভণিটো গোটেই কাহিনীটো। তো আপোনালোকে চাব, আৰু যিটো চেনেল চাই আছে এতিয়া ব্লগ, চবে চাব আৰু ছাবস্ক্ৰাইব কৰি দিব। বাপৰে, থেংক ইউ। এয়া মোৰ মা হৈছে, কৈ দিয়ক কিবা। ধুনীয়া এটা কেৰেক্টাৰ জৰ্জিৰ, আৰু তাৰ মই মাক হ'বলৈ পাইছোঁ, খুব ভাল লাগিছে। আৰু জৰ্জি চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, আৰু আমাৰ আহিবলগীয়া চিনেমাখন জয়হীন পাৰ্ট 2 সকলোৱে চাব বুলি আশা কৰিছোঁ। ৰাইন' ফিল্মছ। থেংক ইউ। কৈ দিয়ক কিবা, কেনেকুৱা লাগিছে? মোৰ দেউতা হৈছে, কৈ দিয়ক কিবা। হ'ব। হেল্ল'। তো আজিৰ কাৰণে মোৰ পেকআপ, দুটা দীঘল চিন কমপ্লিট কৰিলোঁ, আৰু বাকী বেলেগৰ হৈ আছে, কিন্তু মোৰ পেকআপ আৰু মোৰ বেলেগ এদিন হ'ব, আৰু যোনদিনাখন হয় সেইদিনাখনৰো বিহাইণ্ড দ্য চিন দেখুৱাই যাম, চাই থাকিব। তো মই ৰিচেণ্টলি এখন শ্বৰ্ট ফিল্ম কৰিলোঁ, জয়হীন পাৰ্ট 2। পাৰ্ট 1টো অলৰেডি ইউটিউবত আছে, ৰিলিজ হৈছে। তো পাৰ্ট 2 শ্বুটিং কৰিলোঁ, তো য'ত আমাৰ পাপাও আছে এটা কেৰেক্টাৰত, আৰু ময়ো আছোঁ। তো সেই তাৰে আজি ডাবিং দিবলৈ গৈ আছোঁ, গতিকে দেখুৱাই যাম। মোক কি তুমি ইমান সৰু ছোৱালী বুলি ভাবিছা নেকি? মোক এয়া জাষ্ট আমাৰ ডাবিং খতম হ'ল, আৰু 26 জানুৱাৰীত জয়হীন পাৰ্ট 2 ৰিলিজ হ'ব ৰাইন' ফিল্মছ ইউটিউব চেনেলটোত। গতিকে মই লিংকটো শ্বেয়াৰ কৰি দিম মোৰ ইউটিউব চেনেলত, আৰু আপোনালোকে সকলোৱে যেন চাব, মৰম দিব আশা কৰিলোঁ। এয়া পাপা আছে, কোৱা কিবা। সকলোৱে চাব কেনেকুৱা হৈছে। এতিয়া ফাৰ্ষ্ট পাৰ্টটো 26 তাৰিখে ৰিলিজ হ'ব। বাকী ছেকেণ্ড থাৰ্ডো আহি আছে লাহেকৈ। ছেকেণ্ড থাৰ্ডটো অলপ একশ্যন হ'ব, সেইটো অলপ চাব ভালকৈ। একশ্যনখিনি ময়ে কৰিছোঁ। থাৰ্ড পাৰ্টটোত হয়তো ভালকৈ দেখা পাব গোটেইখিনি একশ্যন। ধন্যবাদ। গতিকে সেই চাব, ষ্টে টিউন, বাই বাই।